আজি মই বগৰীৰ মিঠা আচাৰ বনাব ওলাইছোঁ। তাৰ বাবে মই গেছটো জ্বলাই দি এয়া চাওক কেৰাহী এটা পাতি দিছোঁ। ইতিমধ্যে এয়া মিঠৈ অলপমান মই সৰু সৰুকৈ কাটি লৈছিলোঁ। এতিয়া মিঠৈখিনি সুন্দৰকৈ মই পেলাই দিছোঁ। এয়া চাওক খচখচীয়া সুন্দৰ এঠাযুক্ত মিঠৈ, কিন্তু এয়া চাওক দেখা কালাৰটো কিমান ধুনীয়া চাওক। এয়া এতিয়া এই মিঠৈখিনি মই গলি নোযোৱালৈকে ভালকৈ লৰাই এনেকৈ মই গলাই ল'ম। এয়া চাওক এয়া সুন্দৰকৈ গলাই লৈছোঁ। এয়া এতিয়া এয়া শুকুৱাই লোৱা বগৰীখিনি যিখিনি মই ফটাই লৈছিলোঁ, হাতেৰে টিপি টিপি ফুটুৱাই লৈছিলোঁ, আৰু যিকেইটা বাকী আছে সেইকেইটা মই বৰ্তমানে ফুটুৱাই লৈছোঁ। চাওক তেতিয়াহে মিঠৈটো সুন্দৰকৈ সোমাব, নহয় জানো? এয়া চাওক গোটেইখিনি ফুটাই ল'লোঁ যাতে মিঠৈখিনি সুন্দৰকৈ তালৈ সোমায়। মিঠৈখিনি সুন্দৰকৈ গলি গৈ আছে ইতিমধ্যে। চাওক গলি গৈ আছে। ইয়াতে মই অলপমান নিমখ দিলোঁ, নিমখীয়া চাট হ'বৰ কাৰণে। এয়া দি পেলাই লৰাই আছোঁ, সুন্দৰকৈ গলি গৈ আছে। ইয়াতে চিলি পাউডাৰ অলপমান দি দিলোঁ কালাৰটো হ'বৰ কাৰণে, আৰু ৰেড চিলিটোও দি দিছোঁ অলপ জ্বলা হ'বৰ কাৰণে। গতিকে ইয়াতে মই এয়া চাওক বগৰীখিনি পেলাই দিলোঁ, দি পেলাই এতিয়া মই সুন্দৰকৈ এইখিনি লৰাই থাকিম। আপোনালোক যদি মোৰ চেনেলটোতো প্ৰথমবাৰ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইকছ কমেণ্টছ কৰিব। আৰু এয়া চাওক সুন্দৰকৈ এয়া লৰাই মই গৈ আছোঁ। এইটোৱে সম্পূৰ্ণ মিঠৈটোৱে আঠা মাৰি নধৰালৈকে মই এইটো কম জুইত দিছোঁ দেই। কম জুইত দি পেলাই মই এনেকৈ লৰাই থাকিম। জুইটো বেছি হ'লে পটকৈ ধুপি আহিব, কিন্তু বস্তু নহ'ব। ইতিমধ্যে চাওক আঠা হৈছে। এয়া চাওক সুন্দৰকৈ হৈ গৈছে, টাইট মাৰি ধৰিছে। আৰু এয়া চাওক কি ধুনীয়া হৈছে, খুব সুস্বাদু খাদ্য। এতিয়া মই এইখিনি কাটি ৰাখিম। এয়া কাটি ৰাখিম। এটা অতি সুন্দৰ ৰেচিপি, গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপিলৈ মই আপোনালোকৰ মাজলৈ আহি আছোঁ। আৰু ভিডিঅ'টো পহিলাৰে পৰা কি সুন্দৰ হৈছে চাওকচোন দেখাতে। আৰু ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ।